অসম আৰক্ষী বা আসাম পুলিচত নতুনকৈ ক্ৰিয়েট কৰা কামাণ্ডো বেটেলিয়নৰ ৩২০টা সাব ইন্সপেক্টৰছৰ এবিৰ যি পদ আহিছিলে ইয়াৰে ফাইনেল মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিব বুলি সুধি থকা প্ৰাৰ্থীসকলৰ বাবে বা কেণ্ডিডেটসকলৰ বাবে মই আজি এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। ইয়াৰ লগতে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ কাট অফ নম্বৰ কিমান যাব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম আপোনালোকে যাতে এনেকুৱা আপডেটৰ ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰে। এতিয়া আহক আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে অসম পুলিচৰ ফালৰ পৰা অহা কামাণ্ডো বেটেলিয়নৰ ৩২০টা যি সাব ইন্সপেক্টৰছৰ পদ আছিলে এবিৰ তাৰ এডভাৰটাইজমেণ্ট কপিটো চাই লওক। এইটো আছিলে আপোনালোকৰ এডভাৰটাইজমেণ্ট কপিটো হয়নে। ইয়াতে আপোনালোকে দেখিছে মেল আৰু ট্ৰান্সজেণ্ডাৰৰ বাবে আছিলে ৩১৪টা পদ আৰু ফিমেলছ মানে ছোৱালীৰ বাবে আছিলে ইয়াতে 6টা পদ। এইটো আছিলে আপোনালোকৰ এডভাৰটাইজমেণ্ট কপিটো। এতিয়া মই আপোনালোকক জনাই দিছোঁ যিসকলে সুধি আছে যে কামাণ্ডো বেটেলিয়নৰ ৩২০টা সাব ইন্সপেক্টৰ যি পদ আছিলে এবিৰ তাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। চাওক এক প্ৰকাৰে আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট থাকে সেইটো ঘোষণা কৰা হৈ গৈছে বুলি ক'ব পাৰি। আপোনালোকে ইয়াতে SLPRB ৱেবছাইটটো খুলি তললৈ আহিব আৰু ইয়াতে চাওক কিমানটা পদ আছে ৩২০টা হয়নে ইয়াতে লিখাই আছে। এতিয়া যদি আপোনালোকে চাই যিহেতু আপোনালোকৰ লাষ্ট ষ্টেজ আছিলে ইণ্টাৰভিউটো সাইকোমেট্ৰিক টেষ্ট, ইয়াতে মই লিষ্টখন ডাউনলোড কৰিছোঁ সাইকোমেট্ৰিক টেষ্টৰ আৰু আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে সাইকোমেট্ৰিক টেষ্টৰ বাবে মাতা প্ৰাৰ্থীসকলৰ যিটো লিষ্টখন থাকে সেইখন। এতিয়া চাওক ইয়াতে মই যদি একেবাৰে তললৈ যাওঁ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে চাওক একেবাৰে শেষৰ নম্বৰটো কিমান ৩১৪ নম্বৰ হয়নে আৰু পদ কিমান আছিলে ৩২০টা আৰু আপোনালোকৰ যিটো সাইকোমেট্ৰিক টেষ্ট আছে সেইটো ৮ আগষ্টত অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে যিখিনি নিযুক্তি প্ৰক্ৰিয়া ষ্টেজ আছে সেই গোটেইখিনি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে, কিন্তু যিটো ফাইনেল ৰিজাল্ট আছে সেইটোহে এতিয়া ঘোষণা কৰিব। কিন্তু আপোনালোকে গম পালে ৩২০টা পদ আছে আৰু কোৱালিফাই কেইজন প্ৰাৰ্থী কৰিছে, যিটো সাইকোমেট্ৰিক টেষ্ট থাকে তাৰ বাবে মাত্ৰ ৩১৪জন প্ৰাৰ্থী। আৰু এতিয়া আপোনালোকে সাইকোমেট্ৰিক টেষ্টত যিখিনি সুধিছে সেইখিনি যদি ভালকৈ দিছে, বিশেষকৈ আপোনালোকে জেনেৰেল নলেজৰ সুধিছে বা আদাৰ্ছ কুৱেশ্যন সুধিছে সেইখিনি নোৱাৰিলেও কথা নাই, কিন্তু যদি আপোনালোকক নিজৰ এড্ৰেছটো সুধিছে সেইটো আপোনালোকে নিজৰ এড্ৰেছটো অন্তত ভালকৈ ক'ব পাৰিছে তেনেহ'লে চিন্তা কৰিব নালাগে। ইয়াতে যিমান কেইজন প্ৰাৰ্থীৰ নাম আহিছে গোটেই কেইজনৰে যিটো চাকৰি আছে সেইটো ফিক্স বুলি ক'ব পাৰি। যিসকলে সুধি আছে যে কাট অফ নম্বৰ কিমান যাব, চাওক কাট অফ নম্বৰ চাব লগা আপোনালোকে নাইয়ে, কাৰণ আপোনালোক নিজে দেখিলে ৩১৪ লগত যদি আপোনালোকে চাই ইয়াতে আপোনালোকৰ ৩২০টা পদ আছিলে, এতিয়া 6টা পষ্ট আপোনালোকৰ বাকীহে ৰৈ গৈছে। গতিকে ইয়াতে যদি আপোনালোকৰ নাম আছে চিন্তা কৰিব নালাগে, আপোনালোক সকলোৰে চাকৰিটো ফিক্স আছে। আৰু যিসকল প্ৰাৰ্থীয়ে সুধি আছে যে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ ৰিজাল্ট হয়তো আগষ্ট মাহৰ একেবাৰে শেষলৈকে নহ'লে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ ৰিজাল্টবোৰ ঘোষণা কৰা হৈ যাব। আৰু মই ভাবোঁ এইটো ভিডিঅ'ত মই আপোনালোকক ভালদৰে বুজাব পাৰিছোঁ যিখিনি কথা বুজাব বিচাৰিছিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ সৰু ভিডিঅ'টো। ধন্যবাদ।